A very good morning to all of you. আজি মই গৈ আছোঁ ফিনো বেংকত যে পাছবুক দিব পৰা যায় সেই বিষয়ে অলপ আলোচনা কৰিব গৈ আছোঁ। চাওক এইবিলাক চব পাছবুক বহুতেই নাজানে আজিলৈকে যে ফিনো বেংকত যে পাছবুক লগালগ দিব পৰা যায়। এইবিলাক হ'ল কিট। আমাৰ তাত কিট ষ্টক কিট ইয়াৰ ভিতৰত এটিএম আছে। আমি এটিএম আৰু পাছবুক একেলগতে কাষ্টমাৰক দিব পাৰোঁ। কিন্তু পাছবুকটো বহুতেই নাজানে কেনেকৈ প্ৰিণ্ট কৰিব, কোনটো পদ্ধতিত প্ৰিণ্ট কৰিব। চাওক আমাৰ ইয়াত এটা ছফ্টৱেৰ চিষ্টেম ফাইল আছে, এইটো PSD ফাইল বুলি কয়। এই ফাইলটো ডাইৰেক্ট ছেভে থাকিব। এনেকৈ গৈ আমি টাইপিং টুলত গৈ যেতিয়া ফটোশ্বপত অপেন কৰি টাইপিং টুলত গৈ আমি এইটো চাওক বহুতৰ লেংগুৱেজটো ইয়াত মানে চেঞ্জ হৈ থাকে। কোনটো লেংগুৱেজ ইয়াত খাপ খাব সেইটো আপোনালোকে জানি ল'ব। আমাৰ একচুৱেলি এৰিয়াল যিটো আছে এইটো ইয়াত আৰ্টিকল আছে, এৰিয়াল আছে, এৰিয়ালটো চিলেক্ট আছে আৰু লিখাটো বল্ড কৰি দিব। আৰু চাওক ইয়াত টাইপিং টুলত গৈ আমি চেঞ্জ কৰিব পাৰোঁ। আমি একাউণ্ট যেতিয়া খোলোঁ তেতিয়া লাষ্টত কাষ্টমাৰ আইডি আৰু একাউণ্ট নম্বৰ ওলাই আহে। সেই কাষ্টমাৰ আইডি আৰু একাউণ্ট নম্বৰ, কাষ্টমাৰ আইডিৰ অৰ্থ হৈছে CIF নম্বৰ আৰু একাউণ্ট নম্বৰ যোনটো তলত তেনেকৈ দি দিব, চেঞ্জ কৰি ল'ব। ঠিক আছে, চেঞ্জ কৰাৰ পিছতে যিটো ইয়াত আছে IFSC কোড, IFSC কোড একচুৱেলি আমি সকলোৱে জানো ফিনো 0001001 আৰু নামটো আমি চেঞ্জ কৰি ল'ব পাৰোঁ। যোনটো নাম ওলাইছে বা আধাৰ কাৰ্ডত কাষ্টমাৰৰ যোনটো নাম আছে সেইটো নাম দি দিব। ইয়াৰ পিছত ফাদাৰ্ছ নেম, কেয়াৰ অফ ফাদাৰ্ছ নেম, হাজবেণ্ড নেম হ'ব পাৰে, দি দিয়ক কেয়াৰ অফ কোনটো আছে। ইয়াৰ পিছত ব্লেজাৰ নেম, এড্ৰেছটো আছে ইয়াত গাঁও দি দিব। এই বস্তুটো যেতিয়া আমি এনেকৈ ধুনীয়াকৈ টাইপিং কৰি দি দিম তেতিয়া এটা দেখিবলৈ বহুত ভাল লাগে, কাষ্টমাৰো বাঢ়ে যে নাই ফিনো বেংক আমি বহুত বেছিয়ে নাজানো। এইটো চিষ্টেম, এইটো থাম্বনেইল যেতিয়া লগো থাকে বহুত ধুনীয়া দেখা যায়। এই বস্তুটো আমি কিনো কৰিব লাগে, এয়া পেজটো ওলাইছে যিটো, এই পেজটোক আমি এতিয়া প্ৰিণ্ট কৰিম। এইটো এটা চাইজতে থাকে, এইটো চাইজত আমি ডাইৰেক্টলি প্ৰিণ্ট কৰি দিম। প্ৰিণ্ট কৰি দিয়াৰ পিছতে ডাইৰেক্ট কাটিখিনি এয়া তলফালে চাওক, আমি এডিট কৰি আছোঁ অলৰেডি। এডিটবোৰ আপোনালোকে চাই থাকক কেনেকৈ এডিটটো কৰিব লাগে। তাৰপিছত তলত যে CSP মেনেজাৰ চাইন আছে, আপোনাৰ চাইনটো কৰি দিব। যোনজন CSP লৈছে সেইজনৰ মানুহৰ চাইন কৰি দিব। CSP মেনেজাৰৰ চাইন মানে আপোনাৰ চাইন। আৰু CSP ID যিটো আপোনাৰ নামত CSP ID হৈছে সেই CSP IDটো তলত বহাই দিব। আৰু ব্লেজ, পোষ্ট অফিচ, PS চবকেইটা দি কিনে মোবাইলৰ লাষ্টৰ 4টা নাম্বাৰ বা মোবাইল নাম্বাৰ ফুললি দিব পাৰে, আধাৰৰ নাম্বাৰটো লাষ্টৰ 4টা দি দিব। ইয়াত আমি সব চিষ্টেম, একাউণ্ট টাইপ কি, ছেভিংছ একাউণ্ট, ব্ৰাঞ্চৰ এড্ৰেছ আমাৰ যিটো অসমৰ হয় বৰ্তমান একচুৱেলি এনেকুৱাকৈ লিখিব, ব্ৰাঞ্চ এড্ৰেছ সাথীবালি থানা মহাৰাষ্ট্ৰ 400208 ৰিজনেল অফিচ গুৱাহাটী, এনেকৈ লিখি দিব। চবতকৈ ভাল, কাৰণ আমি চবেই জানো বৰ্তমান গুৱাহাটী ব্ৰাঞ্চ আহি গৈছে, তাকে ৰিজনেল অফিচ বুলি আমি গুৱাহাটী লিখি দিব পাৰোঁ। ঠিক আছে, তাকে চাওক ফটোটো আমি এটা চাইজত যিটো ৱেইট 1 দিলোঁ IN আৰু হাইট 1.3 IN আৰু ৰিজলিউশ্যন 300 দি কিনে আমি কি কৰিম, ফটোটো ডাইৰেক্ট কাট কৰি ইয়াত চাওক কেনেকৈ আনি তাত বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি ফটোটো ডাইৰেক্ট তাত কৰ্নাৰত বহাই দিছোঁ। ফটোটো এনেকৈ আপোনালোকে বহাই দিব। বহাই দি কিনে এটা ষ্টাম্প মাৰিব লাগে ইয়া ফটোৰ তলফালে, মানে মুখত যাতে নাযায়। ফটো আৰু কাগজত মিলাই কিনে 50% ফটো 50% কাগজত এটা ষ্টাম্প বনাব। ষ্টাম্পটো এনেকৈ মাৰিব, ৰাউণ্ড চিষ্টেম ষ্টাম্প হ'ব। ওপৰত ষ্টাম্পটো মাৰি দিব আৰু তলত আপোনাৰ চাইনটো কৰি দিব। বাছ, এইটো য'তে নিদিয়ে কিয় একচেপ্টেবল হ'ব। বৰ্তমান ফিনো বেংকত চব পইচা সোমাই আছে। স্কুলৰ পইচা সোমাইছে, ঘৰৰ পইচা সোমাই আছে, জব কাৰ্ডৰ পইচা সোমাই আছে, গেছৰ ছাবচিডি সোমাই আছে, ওমেন ডেলিভাৰী পইচা সোমাই আছে, সকলোবোৰ চৰকাৰী পইচা সোমাই আছে। বহুতে আজিলৈকে নাজানে যে ফিনো বেংকত যে চৰকাৰী পইচা সোমায়। যদি কাৰোবাৰ তেনেকুৱা প্ৰমাণ লাগে যে ফিনো বেংকত চৰকাৰী পইচা সোমাইছে, এইটো এটা প্ৰুফ দেখাওক। ঘৰৰ পইচা সোমাইছে প্ৰুফ দেখাওক, স্কুলৰ পইচা সোমাইছে প্ৰুফ দেখাওক, মই নিশ্চয় দেখাম। তাকে আপোনালোকে দেৰি নকৰি মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয় এইটো চেনেলত ফিনো বেংকৰ সকলোবোৰ তথ্য পাতি দিয়া হয়। মই ফিনো বেংকৰ ডিষ্ট্ৰিবিউটাৰ। যদি কাৰোবাৰ ফিনো বেংকৰ CSP লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ হোৱাটছএপ নম্বৰ 8761888096 আৰু দেৰি নকৰিব। তাকে এইটো এটা চিষ্টেম পাছবুকটো প্ৰিণ্ট কৰাৰ। এই ফাইলটো মোৰ পৰাই পাই যাব। এতিয়া আমি ফটোটো কেনেকৈ লগাম পাছবুকত চাওক। বহুতেই ভাবি থাকে নাই, আচলতে আমি এয়া চাওক 1 দিলোঁ, 1.3 দিলোঁ আৰু ৰেজলিউশ্যন 300। যোনে ফটো বনাব পাৰে তেওঁ এই ফটোটো ডাইৰেক্ট লগাই ল'ব পাৰে, আৰু যোনে ফটো বনাব নোৱাৰে তেওঁ এক্সট্ৰাকৈ ফটোটো লগাই কিনেও তাত ওপৰত আঠাটো মাৰি দিব পাৰে এটা চাইজত।
ঠিক আছে, এয়া চাওক ফটোটো আমি ডাইৰেক্টলি তাত লৈ গ'লোঁ, ফটোটো এৰি দিলোঁ ইয়াৰ পৰা অলপ জুম কৰি ল'লোঁ, এইফালে অলপ টানি দিলোঁ, টানি তাত বহাই দিলোঁ, ফটোটো একেবাৰে ফিক্সড হৈ গ'ল। তাকে আমি কালাৰিং প্ৰিণ্টটো কৰি দিলোঁ, কালাৰিং প্ৰিণ্টটো কৰি ফটোটো দিছোঁ তলত, এই ফটো এয়া চাওক এতিয়া প্ৰিণ্টত আমি মাৰি দিলোঁ, প্ৰিণ্টত মাৰাৰ পিছতে এতিয়া ফটোটো প্ৰিণ্ট হৈ ওলাই যাব, এই ফৰ্মেটটো টোটেলি যেনেকুৱা আছে তেনেকুৱাই ওলাব। তাৰপিছত এই ফৰ্মেটটো আমি কেঁচিৰে ধুনীয়াকৈ কাটি কিনে পাছবুকৰ যোনটো ফ্ৰণ্ট পেজ আছে, ফ্ৰণ্ট পেজৰ তলত যিটো প্ৰথম পৃষ্ঠা আছে সেই পৃষ্ঠাতে ধুনীয়াকৈ আঠা লগাই কিনে চাইন কৰি ষ্টাম্প মাৰি কাষ্টমাৰক দি দিলোঁ। দেখাত বহুত ভাল লাগিব। তাকে যাৰ এইটো ফাইলৰ প্ৰয়োজন আছে, এইটো ফাইল বহুত ধুনীয়া ফাইল, এইটো সকলোতে একচেপ্টেবল। তাকে মোক জনাব কমেণ্টত। থেংক ইউ ফৰ ৱাচিং, অল দ্য বেষ্ট।